জয় বৰাই বাথৌনি, জয় বৰাই বাথৌনি, জয় বড়ো হাৰিণী কি, জয় বথৌ হাৰিণী কি, জয় বথৌ হাৰিণী কি। গতিকে শ্ৰদ্ধা কাৰ্যকৰ্তাসকল, এই বিটিআৰ আমাৰ কাৰণে কেৱল ৰাজনীতি কৰাৰ কাৰণে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হোৱা নাই। আৰু বিটিআৰত আমি কাকো শত্ৰু জ্ঞানো নকৰোঁ। বিটিআৰত আমাৰ যদি নিৰ্বাচন খেলাৰ যদি আমি আকাংক্ষা লৈ আহিছোঁ, মিছন বিটিআৰ লৈ আহিছোঁ, বিটিআৰত বসবাস কৰা ৩৫ লক্ষবাসী ৰাইজৰ স্বাৰ্থত আমি ৰাজনীতি কৰিবলৈ, মিছন বিটিআৰ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আমাৰ কোনো ইয়াত শত্ৰু নাই। আমি সকলোৱে মিলি বিটিআৰখনক আগন্তুক সময়ত এক শক্তিশালী, এক অগ্ৰগামী বিকশিত অঞ্চল হিচাপে আৰু স্থায়ী শান্তি বিটিআৰত যাতে প্ৰতিষ্ঠা কৰিব পৰা যায়, কোনো অপশক্তিয়ে যাতে বিটিআৰৰ যি আমাৰ স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত আমি চেষ্টা কৰিছোঁ, তাক যাতে কোনেও বিধি পথালি দিব নোৱাৰে। গতিকে সেইকাৰণে আপোনালোক সকলোৱে এইবাৰ সংকল্প ল'ব লাগিব যে এইবাৰ আমি ডু অৰ ডাই বেটল যেনেকৈ নহওক, এইবাৰ আমি ইয়াৰ চিৰাং জিলাৰ আটাইকেইটা সমষ্টিত সম্ভৱ হ'লে আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কিন্তু খেলিবতো বিচাৰিছে, অকল খেলিলেই নহ'ব, যুঁজিব লাগিব আৰু জিকিবও লাগিব। যুঁজা আৰু জিকাৰ মানসিকতা লৈ আপোনালোকে কাম কৰিব লাগিব। আমাৰ কাৰ্যকৰ্তাসকল দায়িত্বত আছে, সকলোৱে কাম কৰিব। টিম বিজেপি হিচাপে আমি এইবাৰ এই বিটিআৰ মিছন বিটিআৰত আমি সকলোৱে নিৰ্বাচনটোত সফলতাৰ কাৰণে কাম কৰিম। গতিকে মই বহুত দীঘলীয়া আৰু বক্তব্য নিদিওঁ। আমাৰ কাৰ্যকৰ্তাসকল আমাৰ চালিকা শক্তি আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা আধাৰিত দল, কেডাৰ বেছ পাৰ্টি। আমাৰ কাৰ্যকৰ্তাসকলে কাকো ভয় কৰিব নালাগে। আমাৰ কাৰ্যকৰ্তাসকলে কাৰো ওচৰত শিৰ নত কৰাৰ প্ৰয়োজন নাই। আমাৰ কাৰ্যকৰ্তাসকলে শিৰ নত যদি কৰিব, বিটিচিত বসবাস কৰা ৩৫ লক্ষ বিটিআৰ বাকী ৰাইজৰ ওচৰত আমি শিৰ নত কৰিম। কাৰো ওচৰত আমি শিৰ নত কৰাৰ প্ৰয়োজন নাই। সকলোৱে মিলি যুৱক যুৱতী, আই মাতৃ, নাৰী শক্তি, জ্যেষ্ঠ নাগৰিক সকলোৱে মিলি, কৃষক সমাজ সকলোৱে মিলি বিটিআৰত আমি কাম কৰিম। আৰু বিটিআৰত আমি সকলোৱে এই সময়খিনিত একত্ৰিত ৰূপত, ইউনাইটেডলি যিটো কোৱা হৈছে, একত্ৰিতভাৱে বিটিআৰক আমি বিকশিত অগ্ৰগামী অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে আমি সকলোৱে কাম কৰিম। সেইকাৰণে আমি এইবাৰ ৩টা সংকল্প লৈছোঁ। ৩টা মানে এটা শ্লোগান আমি দিছোঁ। কি শ্লোগান দিছোঁ? আপোনালোকে সকলোৱে শ্লোগানকেইটা এবাৰ মই ক'ম, আপোনালোকে বিটিআৰ বিটিআৰ বুলি ক'ব। মই ক'ম শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত, আপোনালোকে ক'ব কেৱল বিটিআৰ বিটিআৰ। হ'ব? সকলোৱে একেলগে ক'বনে নাই? একেলগে মোৰ লগত সকলোৱে ক'ব, শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত। শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত। শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত। এতিয়া আমাৰ বড়ো ভাষাটো কওঁ, আপোনালোকে বিটিআৰে ক'ব লাগিব। অকল বিটিআৰ ক'লে হ'ব। গৌজেন ৰেখাথি আৰু যোগানাই বিটিআৰ বিটিআৰ। গৌজেন ৰেখাথি আৰু যোগানাই, গৌজেন ৰেখাথি আৰু যোগানাই। গতিকে শান্তিপূৰ্ণ, সুৰক্ষিত, বিকশিত বিটিআৰৰ সংকল্প আমি লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে মিলি এই সময়ত কাৰ্যকৰ্তাসকলে বুথত শক্তিশালী হোৱা আমাৰ ৩জনীয়া যি আমাৰ সমিতি, বুথৰ সমিতি, সেইটোক সোনকালে কৰিব লাগে। বুথ বাহিনী আমাৰ প্ৰতিটো বুথত 10জন, 20জন, 30জন ডেকা যুৱক যুৱতীক লৈ বুথ বাহিনী গঠন কৰিব লাগে। আৰু আগন্তুক দিনত আমি সকলো ৰাইজৰ ওচৰত যাব লাগে যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অকলেই বিটিচিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। অকলেই মানে ৰাইজ আমাৰ লগত আছে, ৰাইজক আমি লগত ৰাখিম। বাকী কোনো ৰাজনৈতিক দল কি হয় এইবিলাক পিছত দেখা যাব। বিজেপিৰ সিদ্ধান্ত, আমি অকলেই নিৰ্বাচন খেলি নিৰ্বাচন জিকিব লাগিব।
গতিকে সকলোকে আকৌ এবাৰ ধন্যবাদ দি মই সকলোৰে সুমংগল সকলোৰে সুস্বাস্থ্যৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।